নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ষ্টাডি উইথ অনু চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই মাষ্টাৰ অৱ আৰ্টছৰ অসমীয়া বিভাগৰ ২ খণ্ডৰ লোক সংস্কৃতি আৰু ইয়াৰ শ্ৰেণী বিভাজন পাঠটিৰ আন এটি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে যদি এইটো চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ আৰু নতুন নতুন গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই থাকে। আজিৰ প্ৰশ্নটো হৈছে লোক সংস্কৃতিৰ সংজ্ঞা দিয়া, ইয়াৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰটি হৈছে লোক সংস্কৃতি লোক সমাজৰ সমানেই প্ৰাচীন। লোক সংস্কৃতি লোক সমাজৰ সংস্কৃতি আৰু ই পৰম্পৰা আশ্ৰয়ী। লোক সংস্কৃতি ইংৰাজী শব্দ ফকলোৰ। ফকলোৰ শব্দটো ফক আৰু লোৰ এই শব্দ দুটাৰ যৌগিক ৰূপ। ফক মানে লোক সংস্কৃতি আৰু লোৰ মানে জ্ঞান বা বিদ্যা, অৰ্থাৎ লোক সংস্কৃতিৰ জ্ঞান চমুকৈ লোকজ্ঞান বা লোকবিদ্যা। বিভিন্ন জন পণ্ডিতে লোক সংস্কৃতিৰ সংজ্ঞা আগবঢ়াইছে। জোনাছ বেলিছৰ মতে লোকবিদ্যা আদিম আৰু সভ্য জনসাধাৰণৰ পৰম্পৰাগত সৃষ্টি। জনবিশ্বাস, আচাৰ ব্যৱহাৰ, ৰীতি নীতি, খেলা ধূলা, নাচন কাচন, পৰিবেশ্য কলা, ৰীতি আদি ইয়াৰ সমল বা উপাদান। লোকবিদ্যা কেৱল লোকবিজ্ঞান নহয়, বৰং ই পৰম্পৰাগত লোকবিজ্ঞানহে। ৱাই এম চকলমৰ মতে পৰিবেশ্য কলা ৰীতি নাট্যৰূপ বিশিষ্ট উৎসৱ অনুষ্ঠান যেনে বিয়া, শৱযাত্ৰা, কৃষি উৎসৱ, পূজা উপাসনা আদি বিভিন্ন উৎসৱ, লোককাব্য, লোককাহিনী, লোকগীত, লোকনৃত্য, লোকভাষা, লোকযাত্ৰা, লোকসংগীত ইত্যাদি বিভিন্ন কলাৰ সামগ্ৰিক বিজ্ঞানেই লোকবিদ্যা। ৰবাৰ্ট ৰেডফিল্ডে কৈছে, লোকবিদ্যা বা লোক সংস্কৃতি কোনো এক সংস্কৃতিৰ পৰিপূৰ্ণ ৰূপ নহয়, অৰ্থ-সমাজ সংস্কৃতিৰ পৰিপূৰ্ণৰ অংশবিশেষহে। লোক সংস্কৃতিৰ বৈশিষ্ট্যসমূহ হৈছে লোক সংস্কৃতিয়ে সংস্কৃতিৰ প্ৰতিফলন ঘটায়। লোক সংস্কৃতিয়ে ধৰ্মীয় প্ৰকাৰ্য সাধন কৰে। লোক সংস্কৃতিয়ে আমোদ প্ৰমোদ বা অৱসৰ বিনোদনত ভূমিকা গ্ৰহণ কৰে। লোক সংস্কৃতিয়ে আনুষ্ঠানিকভাৱে শিক্ষা প্ৰদান কৰে। লোক সংস্কৃতিয়ে নৈতিক শিক্ষা প্ৰদান কৰে। লোক সংস্কৃতিয়ে লোক সংস্কৃতিৰ মান্য কাৰণত ভূমিকা গ্ৰহণ কৰে। লোক সংস্কৃতিয়ে সমাজক নিয়ন্ত্ৰণ কৰে। লোক সংস্কৃতিয়ে প্ৰচাৰ মাধ্যম স্বৰূপেও ভূমিকা গ্ৰহণ কৰে। ধন্যবাদ।